কৃষ্ণ হৰি ৰাম কৃষ্ণ আজি অসমবাসী ৰাইজক আমি জনাইছোঁ নিজৰ পুত্ৰ যোৰহাট মুমন্ধা বিশ্বজিৎ বাউৰী আৰু গণেশ বাউৰী আমি প্ৰত্যেক দিনাখন ৰাতিপুৱাই আমি ভাগৱত দেওবাৰে আমি প্ৰত্যেক দেওবাৰে এনেকৈ কৰোঁ এটা কাৰণে কৰোঁ ঘৰখন শান্তিৰ পৰিৱেশ হ'ব বুলি যিখিনি কণ্ডল লাগে ঘৰত সপ্তাহৰ মূৰত প্ৰত্যেক সপ্তাহৰ মূৰত যদি দেওবাৰে আমি এনেকৈ ভাগৱত পাঠ কৰিব পৰা যায় তেতিয়া ঘৰখনৰ যিখন কলিনী মনিনী যিবোৰ আছে বৰমাৰ যিবোৰ পৰিয়াল চব আঁতৰি আপোনাৰ শুদ্ধ ভকতি গুণটো আহিব বুলি আপোনালোকক জনাইছোঁ। কৃষ্ণ হৰি কৃষ্ণ কহিলা সুখেবে দান্তৰ মৰ্ম শুনাপ ঋষিত কলিৰ ধৰ্ম কলি